আৰু গিৰ গৰু আমাৰ মানুহে খুৱাই ৰাখিব নোৱাৰে কাৰণ খৰচ বহুত কোনোবা মন্ত্ৰী বিধায়কে লৈ গৈছে আশীৰ্বাদহে পাইছে গৰু এটাক জীৱন দিয়াটো দুনিয়াৰ গৰু যে ধুবুৰীত কাটি কাটি মাৰি মাৰি খালে তাৰ কথাটো আলোচনা নহয় আপোনালোকে গৰু খুটি 30টা গৰুৰ কথা পাতিছে ধুবুৰীত যে 1450টা গৰু কুৰবানী হৈ গ'ল সেইটো কথাটো কোনেও পাতা নাই ক'ত পাতিলে এইকেইটাটো চব চুৰি কৰি অনা গৰু আছিলে এইকেইটাটো দেখা দেখি কিনা সেইকেইটাটো চুৰি কৰি আনা এই যে গৰু মাংসবিলাক লৈ গৈ যে নামঘৰ মন্দিৰৰ সন্মুখত ৰাখি আছে এইটোতো আলোচনা কৰা নাই আৰু গিৰ গৰু আমাৰ মানুহে খুৱাই ৰাখিব নোৱাৰে কাৰণ খৰচ বহুত কোনোবা মন্ত্ৰী বিধায়কে লৈ গৈছে আশীৰ্বাদহে পাইছে গৰু এটাক জীৱন দিয়াটো দুনিয়াৰ গৰু যে ধুবুৰীত কাটি কাটি মাৰি মাৰি খালে তাৰ কথাটো আলোচনা নহয় আপোনালোকে গৰু খুটি 30টা গৰুৰ কথা পাতিছে ধুবুৰীত যে 1450টা গৰু কুৰবানী হৈ গ'ল সেইটো কথাটো কোনেও পাতা নাই ক'ত পাতিলে এইকেইটাটো চব চুৰি কৰি অনা গৰু আছিলে এইকেইটাটো দেখা দেখি কিনা সেইকেইটাটো চুৰি কৰি আনা এই যে গৰু মাংসবিলাক লৈ গৈ যে নামঘৰ মন্দিৰৰ সন্মুখত ৰাখি আছে এইটোতো আলোচনা কৰা নাই